হেল্ল' গাইজ, আজি মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ। আৰু যিহেতু বিশ্বকৰ্মাৰ পূজাটো মই যোৱাকালি দিছিলোঁ আৰু বহুত দীঘল হোৱাৰ কাৰণে পাৰ্ট 1 আৰু পাৰ্ট 2কে দুভাগ বনাই দিছোঁ। আৰু পাৰ্ট 1টো চালেই চাগে আপোনালোকে, আৰু এতিয়া আজি চাওক পাৰ্ট 2। আৰু এইপিনে এতিয়া কীৰ্তন আৰম্ভ হৈছে। আৰু এইপিনে আৰম্ভ হৈ গ'ল খোৱা বোৱা। এইফালে দি আছে পূৰা ভাত, দালি, চব্জি। আৰু এইপিনে কীৰ্তন পাৰ্টিবিলাকক ইয়াত বহিবলৈ জিৰাবলৈ জেগা দিয়া হৈছে ধুনীয়াকৈ। আৰু ইয়াত এতিয়া বাহিৰত গৈ আছে খোৱা বোৱাৰ কাৰণে। ইয়াত 2-3জন মানে আছে, আৰু এইপিনে এজন পূৰা শুই আছে। আৰু এইপিনে আৰু এক পাৰ্টি আছে এইটো ৰুমত, মানে ৰুমে ৰুমে ভাগ ভাগ কৰি দিয়া হৈছে ধুনীয়াকৈ। এইফালে এতিয়া খোৱা বোৱাৰ কাৰণে গৈছে মানুহবিলাকে। ইয়াত বৰ্তমান নাই, এজনে আছে ৰখীয়া হৈ। আৰু এইপিনে আৰু এটা ৰুম, ইয়াত আকৌ বেলেগ কীৰ্তন দল এনেকৈ বহিবলৈ দিয়া হৈছে ধুনীয়াকৈ। এতিয়া চব খাবলৈ কাৰণে গৈছে মানুহবিলাক। আৰু এটা আছে এইফালে দেখুৱাই আছোঁ মই। Krishna
ৰাতিটো কীৰ্তন গোৱা হ'ল আৰু যোৱাকালি মানে সন্ধিয়া টাইমত 6টাত মানে কীৰ্তনটো আৰম্ভ দিছিলে আৰু এতিয়া ৰাতিপুৱা হৈ গ'ল ৰাতিপুৱা 6টা বাজিলে এতিয়া কীৰ্তনটো শেষ কৰিব আৰু মই লাষ্টৰ শেষৰ কীৰ্তনটো দেখুৱাই আছোঁ
আৰু এনেকৈ কীৰ্তন শেষ হৈ গ'ল এতিয়া